বামলা মাছ বুলি কয় চাটনি বনাব আপোনালোকে চাই গৈ থাকক কেনেকৈ কি কৰে কাটি লৈছে কেঁচাকৈ কাটি লৈছে তাৰপিছত তাৰ পিছত কি কৰে চাই গৈ থাকিব এয়া কেৰাহী গৰম হ'ল তেল ঢালি দিছে এয়া তেল গৰম হ'ল এয়া দি দিছে এয়া ভাজি ল'ব ভাজি লোৱাৰ পিছত আপোনালোকে চাই থাকিব এয়া ভাজি হৈ গ'ল এয়া শুকান জলকীয়া ডাঙৰ জলকীয়া আমি কওঁ কুটকুৰা জলকীয়া বুলি কওঁ এয়াও আমি ভাজি ল'ম এতিয়া তেলত ফ্ৰাই কৰি ল'ম চাই গৈ থাকক জলকীয়াখিনি ভাজি আছে জলকীয়াখিনি ভাজি হ'লে আৰু আকৌ কি কৰোঁ এয়া জলকীয়া ভাজি হৈ গ'ল এই মিক্সাৰত পিচি আছে জলকীয়াখিনি জলকীয়া পিচি আছে ইয়াত ঢালি দিছে মাছখিনি যে ভাজিছিলে তাত ঢালি আছে ইয়াত পিচি হোৱা নাই সেয়া পিচি আছে পিচি তাত ঢালি গৈ থাকিব আৰু শেষলৈ চাই গৈ থাকিব এয়া মাছৰ চাটনি সানি দিলে গোটেইখিনি তাৰপিছত বামলা মাছৰ চাটনি তৈয়াৰ হৈ গ'লে এনেকৈ আপোনালোকে টেমাত ভৰাই থৈ দিব বহুত দিনলৈকে খাব পাৰি এনেকৈ থ'লে আৰু বাৰে বাৰে বনাই থাকিবলৈ দৰকাৰ নাই আৰু মানে সহজ উপায় আজিলৈ ভিডিঅ'টো বাই বাই